Hello guys, welcome back to my YouTube channel Jazz Vlog. তো আশা কৰোঁ আপোনালোক ভালে আছে। তো আজি নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হ'ল মোবাইলত কেনেকৈ হাইলাইট কাৰ্ড বনাব পাৰি তাৰ এটা ভিডিঅ' বনাইছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আমাৰ নতুন নতুন ভিডিঅ' সবতকৈ আগত আপোনালোকে দেখিবলৈ পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Ministry of Health and Family Welfare Government of India। তো হেল্থ আই ডি কাৰ্ড কেনেকৈ বনায় এইটো আপোনালোকক মই দেখুৱাই আছোঁ। তো আপোনালোকে দেখিছে এইটো আছে আধাৰ নাম্বাৰ ইয়াত ভৰাব গৈছে, দেখিছে নহয়, মই ভৰাই দিছোঁ। তো গাইজ এতিয়া পিছত তলৰফালে আহিলোঁ, ইয়াত এগ্ৰি মাৰি দিম। তাৰপিছত ইয়াত ৰাইট চাইডটো মৰাই দিম, তাৰপিছত ছাবমিট ক্লিক কৰি দিম। এতিয়া মোৰ ইয়াত OTP আহি গ'ল, OTPটো মই ভৰাই দি আছোঁ। এইটো মাৰি দিয়াৰ পিছত ফোন নম্বৰ আহিলে, মই ফোন নম্বৰটো ভৰাই দি আছোঁ। এতিয়া মই ক্লিক কৰি দিছোঁ, তাৰপিছত OTP আহিব। OTPটো অহাৰ লগে লগে মই তো হেল্থ আই ডি ইজ অলৰেডি এক্সিষ্ট, কাৰণ মই বনাইছোঁ ইয়ৰ হেল্থ আই ডি 127896@NDSM, মানে মোৰ অলৰেডি হৈছে, সেইকাৰণে আপোনাৰ প্ৰচেছটো দেখুৱালোঁ এনেকৈ কৰিব লাগে। অন দিছ ছেইম মোবাইল নম্বৰ এণ্ড লিংকিং ইয়ৰ আধাৰ উইথ দিছ আই ডি। অ'কে, তো এতিয়া মোৰ এইটো আহি গ'ল হেল্থ আই ডি। এতিয়া এই প্ৰফাইল এইটো বেছিক হৈ গ'ল। ইয়াত আহিব ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, আৰু ইয়াত এইটো ভৰাই দিছোঁ মই। তো এইটো ইমেইল আই ডি থাকিলে দিব পাৰে, তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। হৈ গ'ল। তো আপোনালোকে দেখিছে নহয়, এইটো মোৰ হ'ল হেল্থ আই ডি কাৰ্ড। তো থেংকছ ফৰ ৱাচিং। তো গাইজ যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব। তো বাই।